এয়া আজি ঘৰতে ভীমকল অলপ পকি আছিলে, এনেই খাবলৈ টান পায়, সেইকাৰণে ভাবিলোঁ আজি ভীমকলৰ পিঠা বনাম। আৰু কেনেকৈ মই বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এয়া ক্ৰীম লৈছোঁ, এইফালে আমুল তাজা গাখীৰ লৈছোঁ, আৰু এইফালে আটাও লৈছোঁ, আৰু এয়া মই অলপ গুড় অলপ সৰু সৰুকৈ মিহিকৈ কাটি লৈছোঁ। এয়া কলো মই ধুনীয়াকৈ কাটি ল'লোঁ, কলত যিহেতু গুটি থাকে সেইকাৰণে ধুনীয়াকৈ কাটি ল'লোঁ। এয়া তাতে মই লৈছোঁ আটা গুড়ি অলপ, এয়া দেখিছেনে, ডাঙৰ চামুচেৰে 2 চামুচমান লৈছোঁ, আৰু দৰকাৰ হ'লে আপোনালোকে বেছিকৈও দিব পাৰে। এয়া তাতে দিছোঁ মই ক্ৰীম অলপ, আৰু তাতে এয়া দিছোঁ আমুল তাজা গাখীৰ অলপ। এতিয়া এইখিনি মই খুব ধুনীয়াকৈ ফেটি ল'ম। নমস্কাৰ, মই গাঁৱৰে জীয়ৰী জুৰিয়ে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই গুড়, আটা আৰু কলখিনি ফেটি ল'লোঁ ধুনীয়াকৈ সান মিহলি কৰি। আৰু এয়া আমাৰ ধুন মানুহ দেখিছেনে, মই কিবা এটা বনালে তাই বহুত ভোক লাগে। এয়া পাকঘৰত আহি পেট মোহাৰি মোহাৰি কৈ আছে, মা ভোক লাগিছে ভোক লাগিছে। তাৰপাছতে এয়া মই কেৰাহীখন খুব ধুনীয়াকৈ গৰম হোৱাৰ পিছতে তাতে মই মিঠাতেল দিলোঁ, আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছতে এয়া মই ধুনীয়াকৈ মঠি লোৱা আটা, কল আৰু মিশ্ৰণটো দি দিছোঁ অলপ অলপকৈ এয়া। আৰু আপোনালোকে আটাৰ পৰিমাণটো বেছিকৈও দিব পাৰে, কাৰণ মঠোতে কম হ'লে বেছিকৈও দি দিব। এয়া মই একেবাৰে কম জুইত এইখিনি এতিয়া খুব ধুনীয়াকৈ ভাজিম। এয়া দেখিছেনে, অলপ টান টান ৰঙচুৱা হ'লে খাবলৈ ভাল লাগে। এয়া আপোনালোকেও এনেদৰে বনাই খাবচোন, বহুত বেছিয়ে ভাল লাগে। এয়া মোৰ ফাইনেলি পিঠা ৰেডি হৈ গ'ল, আৰু আপোনালোকেও বনাই খাব বুলি এনেদৰে আশা কৰিলোঁ। আজিলৈ ইমানেই, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এয়া আমি আজি আবেলি চাহ কাপৰ লগত ধুন মানুহৰ কাৰণে গাখীৰ, আমাৰ কাৰণে গাখীৰ চাহ, আইতাকৰ কাৰণে লাল চাহ, এয়া এনেদৰে বনাই আবেলি চাহকাপ খুব ধুনীয়াকৈ আমি খাম। আজিলৈ ইমানেই, শুভ আবেলি। কাক নিদিয়? কি খাইছা? কি খাইছা কৈ দিয়া আকৌ। কি খাইছা? কি বস্তু? এটা ভাল নে টেষ্টি নে? কেনেকৈ খাইছে চা আকৌ।